মাছে কি কৰিছিল আনন্দ মনেৰে সিহঁতে চৰি আছিলে বিভিন্ন পৰুৱা আদি খাই আছিলে লগতে আৰু এটা মাছ আহি কি কৰিলে সেইফালৰ পৰা আহি লগৰীয়াখিনি লগ পালে ই কিন্তু অকলে আহিছে দেই ই অকলে আহি আছে তেতিয়া ইফালে গছ এজোপাৰ তলতে এটা বগলীয়ে জোপ লৈ চাই আছে যে এই বিলখনলৈ মাছবিলাকে কি কৰি আছে এই বগলীটোৱে তেতিয়া দেখিলে যে এই মাছখিনিয়ে ধুনীয়াকে সিহঁতে পৰুৱা আদি খাই আছে হয়নে তেতিয়া বগলী চাই থকা দেখি এই মাছখিনি যে আছিলে একেলগে বহুতো মাছ আছিলে মই তিনিটাহে দেখুৱাইছোঁ বাৰু বহুতো মাছ আছিলে সেই মাছখিনি লাহে লাহে সিহঁতে যাবলৈ ধৰিলে তেতিয়া যাবলৈ ধৰোঁতে ইহঁতে এই মাছটোক ক'লে যে ভাই তুমি আমাৰ মাছ খাই আমাৰ ভোক গুচি গ'ল আৰু আমি আৰু একো নাখাওঁ আমি ঘৰলৈ যাম এইটো মাছে ক'লে যে মোৰ এতিয়াও যাবলৈ মন যোৱা নাই মই অলপ পিছতহে যাম তেতিয়া এই মাছকেইটা গুচি গ'ল তেতিয়া বগলীয়ে যেতিয়া গুচি গ'ল এই বগলীটো লাহে লাহে আহিছে আহি পেলাই এই মাছটোৰ ওচৰত পালেহি পাই পেলাই খাবলৈ ধৰিছে তেতিয়া মাছটোৱে ক'লে ৰ'বা তুমি কি কৰা কৈছে যে মই এতিয়া তোমাক খাবলৈ বিচাৰিছোঁ এই মাছটোৱে ক'লে তুমি মোক খাই কি কৰিবা চোৱাচোন তাত এজাক মাছে ধুনীয়াকৈ সিহঁতৰ খাদ্য খাই আছে তে বগলীয়ে ভাবিলে মই এটা মাছ খোৱাতকৈ সৰহকৈ থকা মাছখিনিৰ ওচৰলৈকে যাম সেই বুলি ভাবি সি সৰহকৈ থকা মাছখিনিৰ ওচৰলৈ গুচি গৈ দেখে তাত এটাও মাছ নাই হয়নে তেতিয়া লাহেকৈ এই মাছটোৱে পলাই পত্তন দিলে এতিয়া বগলীয়ে গৈ যেতিয়া তাকো নেদেখিলে এইফালেও নেদেখিলে কি হ'ল লাজে অপমানে পিছত আকৌ গছজোপাৰ ওপৰত গৈ উঠি থাকিল তেতিয়া সাধুটোৰ পৰা আমি শিকিলোঁ যে কি শিকিলোঁ বুদ্ধি বলেৰে কৰিব নোৱাৰা কাম বুদ্ধিৰে কৰিব পাৰি হয়নে আকৌ এটাতকৈ বেছি আশা কৰাতকৈ ফলটো বেয়াই হয় হয়নে এইটো সাধুটো আপোনালোকে মানে কাগজত লিখি নকৰাটো এনেধৰণেও বুজি পাইছে না এইটো এট্ৰেকশ্যনটো বেছি হয় ল'ৰা ছোৱালীৰ এট্ৰেকশ্যনটো বেছি হয় একো নাই ডাঠ কাগজ এখনত বগা কাগজ এখনত বগলীটো আঁকি ল'লে দুইফালে লগাই দিলে ডাঠ কাগজ এখনত বগলীটো মাছকেইটা নাজানে যে বনাব মই বনাই শিকাই থৈ যাম মাছ বনাই থৈ গৈছোঁ মাছৰ মানে এখন সাগৰীয় মাছ হিচাপে আপোনালোকে চাৰ্ট এখন বনাব পাৰে এইটো